নমস্কাৰ মৰজন আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ খুব ধুনীয়া চাদৰ মেখেলা কেইযোৰমান দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব প্ৰথমতে দেখুৱাই আছোঁ খুব ধুনীয়া ৰঙা চাদৰ মেখেলা এযোৰ সেউজীয়া কালাৰৰ বুটা কেইটা দিয়া আছে এইটো থাকিব আঁচলৰ ডিজাইন আৰু এনেকৈ গাত থাকিব গোটেই বডিতে এনেকৈ বুটা থাকিব খুব ধুনীয়া হয় কাপোৰযোৰা গোটেই বডিতে ঘন ঘনকে বুটা আছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব এই কাপোৰযোৰ আপোনালোকে সাইড পটিও পাব এইখন থাকিব মেখেলা আৰু এইকেইটা থাকিব সাইড পটি কেইটা বহুত বেছি ধুনীয়া হয় এইখন হ'ব মেখেলা এনেকৈ মেখেলা বুটাখানে আঁঠু ওপৰলৈকে থাকিব লগতে সাইড পটি কিটা মেখেলাৰ লগতে দিয়া আছে ছটা সাইড পটি আছে এখন চাদৰৰ কাৰণে এয়া থাকিব মেখেলা খুব ধুনীয়া হয় যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব নেক্সট দেখুৱাইছোঁ আন এযোৰ চাদৰ মেখেলা এইযোৰ থাকিব হালধীয়া কালাৰত সেম ডিজাইন হয় অলপ ডিজাইনটো বেলেগ হ'ব পাৰে এইটো আঁচলৰ ডিজাইন থাকিব এনেকৈ আৰু গাত বুটা ঘন ঘনকৈ থাকিব যদি আপোনালোকে গুৱাহাটীৰে হয় তেতিয়াহ'লে মোৰ ঘৰৰ পৰা আহি কিনে নিজ হাতৰে চুইছা কাপোৰবোৰ ল'ব পাৰিব মোৰ ঘৰ আছে শিলপুখুৰীৰ ওচৰতে গান্ধী বস্তিত আপোনালোকে আহিব খুব ধুনীয়াকৈ কাপোৰবিলাক চাই কিনে ল'ব পাৰিব আৰু যদি আপোনালোকে দূৰৰ হয় তেতিয়াহ'লে কুৰিয়াৰ কৰি ল'ব লাগিব ডিটিডিসি কুৰিয়াৰ বা পোষ্ট অফিচ বা মাৰুতি কুৰিয়াৰ বুলিও আছে তেনেকৈ ল'ব পাৰে গুৱাহাটীৰ ভিতৰত মাৰুতি কুৰিয়াৰত ল'লে বহুত বেছি কমতে হয় 50 টকাৰ ভিতৰতে হৈ যায় আপোনালোকৰ নেক্সট দেখুৱাইছোঁ এটা সাইড পটি খুব মৰম লগা হয় কাপোৰযোৰা যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টি নতুনকৈ চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফলো কৰি দিব আৰু কাপোৰবিলাক ডাঙৰ দীঘলে হয় নেক্সট দেখুৱাইছোঁ কমলা কালাৰ কাপোৰ এযোৰ আজি তিনিযোৰ কাপোৰ দেখুৱাইছোঁ তিনিযোৰ কাপোৰৰে সাইড পটি পাব এইযোৰ থাকিব কমলা কালাৰত খুব ধুনীয়া কালাৰ এটা বুই দিয়া আছে অলপ ৰঙা নিচিনা কালাৰ এটা বুই দিয়া আছে ঠিক ৰঙা নহয় কিন্তু ইটা কালাৰৰ নিচিনা আহিছে কাপোৰযোৰ কমলা যেনো পায় ইটা কালাৰ যেনো পায় তেনেকুৱা কালাৰ এটা আহিছে বগা সেউজীয়া কলাৰে বুটা কেইটা দিয়া আছে খুব মৰম লগা হয় খুব ধুনীয়াকৈ দেখুৱাই দিছোঁ কাপোৰখিনি যিহেতুকে সাইড পটি আছে বেছি সাইডলৈকে বুটা দিয়া নাই ইয়াত থাকিব সাইড পটি যেতিয়া সাইড পটি কেইটা চিলাই ল'ব আপোনালোকে তেতিয়া কাপোৰযোৰা খুব ধুনীয়া হ'ব আৰু যদি আপোনালোকক ৰেডি টু ৱে লাগে ৰেডি টু ৱেতে পাব যদি মেখেলা চিলাব চাদৰৰ পটি নাথাকে তেতিয়া কমত হয় চাদৰৰ পটি থাকিলে আপোনালোকে অলপ বেছি পৰি যায় দহি কথা মেখেলা চিলা চাদৰৰ পটি লগোৱা কাপোৰযোৰা সম্পূৰ্ণ ৰেডি কৰা হয় আজি ভিডিঅ'টি ইয়াতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'তে লৈ আহিম আজিলৈ বাই ভিডিঅ'টি শেষ হ'লে চবেই বহুত বহুত ধন্যবাদ